নমস্কাৰ, পৰম্পৰী ৱৰ্ল্ড চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ৰাতিপুৱাই শেৱালি ফুলৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এই ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এই ৰেচিপিটো বনাবৰ বাবে 2টা পিঁয়াজ কাটি লৈছোঁ, মান ধনিয়া লৈছোঁ, জলকীয়া লৈছোঁ। শেৱালি ফুলৰ বহুতো ঔষধি গুণ আছে। এই গুণবিলাকৰ বিষয়ে আপোনালোকে জানি তাৰে এটা ঔষধি গুণ মোক কমেণ্ট কৰি আপোনালোকে ক'ব। এয়া ভাত খোৱা চাউলৰ পিঠা এচামুচ লৈছোঁ। মই শেৱালি ফুলখিনি চেপি ল'লোঁ। বেচন এচামুচ লৈছোঁ। এয়া সানি লৈছোঁ। নিমখ, জলকীয়া গুড়া, হালধি অলপমান লৈ পেলাই সানি লৈছোঁ। কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ। এয়া মান ধনিয়া দিছোঁ। সানি লৈছোঁ। অলপ পানী দি মঠি লৈছোঁ। শেৱালি ফুলবোৰ তিতা হোৱাৰ কাৰণে আমি প্ৰায় খোৱা নহয়েই। এনেকৈ পকৰি বনাই খালে মানে খুবেই টেষ্টি হয়। আপোনালোকে বনাই খাই চাব। এয়া দেখিছে মোৰ তেলত দিব পৰা হৈ গৈছে। এয়া দেখিছে মই কম পানীত দি বনাবলৈ লৈছোঁ। এয়া কেৰাহীখন পাতি লৈ তেল দিছোঁ। তেল পকিলত পকৰিকেইটা এটা এটাকৈ দি লৈছোঁ। পকৰিখিনি এতিয়া লুটিয়াব পৰা হৈ গৈছে। মই লুটিয়াই লৈছোঁ। পকৰিখিনি এতিয়া সিজিছে, মই কাঢ়ি ল'ম। ফুলৰ সৈতে বেচনৰ পকৰি আপোনালোকেও খাই চাব পাৰে। খুবেই টেষ্টি হয়। মই আজি চাহকাপৰ লগত এনেদৰে খাবলৈ লৈছোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।